বৰ্জন কৰক এই জুই জ্বলিছে বিমল বৰা নিপাজক বিমল বৰা go back আমি লেঙেই পৰা জনাই দিব বিচাৰিছো যে এছআই কাকত যি প্ৰশ্ন কাকত ফাটি লৈছে ইয়াৰ উচ্চ পৰ্যায়ত তদন্ত কৰক আৰু যি ই আইন আছে কৃষক বিৰোধী আইন আছে তাই আমি এয়া বাতিল কৰিব কাৰণে আজি লেঙেই পৰা আমি গণপ্ৰদৰ্শন কৰিছোঁ আৰু এটা কথা জনাব বিচাৰিছোঁ টিংখাং সমষ্টি বিধায়ক বিমল বৰা প্ৰশ্ন কাকত বৰ্তমানৰ বিধায়ক বিমল বৰা ডাঙৰীয়া তথা আলু চিণ্ডিকেট এক সময়ৰ ব্লেক লিষ্টাৰ ঠিকাদাৰ বিমল বৰা ডাঙৰীয়াই যি আজি প্ৰশ্ন কাকত চুৰ কৰিছে তেখেতে নিজে নিজৰ ওপৰত চিবিআই তদন্ত কৰিবৰ কাৰণে দাবী জনাওক আমি অনুৰোধ জনাইছোঁ নহ'লে তেখেতে আগন্তুক দিনত পাবৰ কাৰণে সাজু হৈ থাকক আৰু যি ট্ৰেক্টৰ বিতৰণৰ কাৰণে কৃষিৰ যি ট্ৰেক্টৰ বিতৰণ কৰিব বিচাৰিছে এই ট্ৰেক্টৰসমূহ বিমল বৰা ডাঙৰীয়াই কৃষক যিবোৰ সাধাৰণ কৃষক থাকে তেনেলোকক দিয়া নাই কিন্তু যাৰ ঘৰত তিনিটাকৈ চাকৰি আছে আৰু দলীয়সকল কৰ্মীসকলক ট্ৰেক্টৰ বিতৰণ কৰিছে আমি ধিক্কাৰ জনাইছোঁ তেখেতে কি কাৰণে এনেকুৱা কৰিব বিচাৰিছে সৰ্বসাধাৰণ ৰাইজক ঠগি খাব বিচাৰিছে ইয়াত ধিক্কাৰ জনাইছোঁ তাৰপিছতে কওঁ অৰুণোদয় যি আঁচনি আহি আছে এই আঁচনি তেখেতলোকে নিজৰ দলীয় কৰ্মী তথা কিছুমান শিক্ষকৰ প্ৰয়োগ দিছে কিন্তু এই আঁচনি আমি জনামতে দৰিদ্ৰ সমাজ তলাৰকৰ যিসকল বোৱাৰী আছে সভা আছে তেখেতলোকক দিব লাগে কিন্তু আজিৰ তাৰিখত পৰিণত হোৱা নাই এই অনুৰোধ জনাইছোঁ এইবিলাক ঠিক কৰক নহ'লে আগন্তুক দিনত তেখেতে ইয়াৰ পাব আৰু ফাইনডেন থকা লোকসকলক যি সামগ্ৰী বিতৰণ কৰিছিলে তাৰো দুৰ্নীতি হৈছে এতিয়া কথাটো আমি স্পষ্টভাৱে গম পাইছোঁ বিমল বৰা ডাঙৰীয়াই কি কাৰণে তদন্ত নকৰিলে তেখেতে যদি নিজেই দুৰ্নীতি লুটি হৈ আছে তেখেতৰ তলৰ কৰ্মীসকলক ক'বা ক'ৰ পৰা তদন্ত কৰিব এয়া আমি স্পষ্টভাৱে আজি গম পাইছোঁ ধন্যবাদ বিমল বৰাৰ নাম সামুখা ইতিমধ্যে পৰিছে আৰু আজি তীংখামাখি ৰাইজ ক্ষোভিত আৰু লজ্জিত আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তত তীংখামত বিভিন্ন প্ৰান্তত আজি প্ৰতিনিধি দাসৰ কাৰ্যসূচী হৈছে আৰু আমি সমগ্ৰ তীংখামাখি ৰাইজৰ আমি বিভিন্ন দলসমূহৰ লগ হৈ আজি ইয়াত খুব মানৱ শৃংখলতা আমি গৰ্জন কাৰ্যসূচীৰ আমি জৰিয়তে আমি বিমল বৰাক জনাব বিচাৰিছোঁ যে আজি তীংখাং সমষ্টি নিবনুৱা যুৱক যুৱতীৰ ভৱিষ্যতৰ সুৰক্ষিত ভৱিষ্যতলৈ যি হেতালি খেলিছে এই হেতালি খেলা বন্ধ কৰক আৰু আমাৰ তীংখাং সমষ্টিবাসী ৰাইজক প্ৰথমবাৰৰ কাৰণে যি লজ্জিত আৰু ক্ষোভিত কৰিছে আৰু ইয়াৰ কাৰণে দ্বিতীয় কোনো নাই বুলি আমি ভাবিছোঁ আৰু তাৰ কাৰণে আজি এইগৰাকী বিধায়কে খুব কম সময়ৰ ভিতৰতে খিলঞ্জীয়া ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ বিভিন্ন কথা বতৰা বিভিন্ন চিন্তা চৰ্চা বিলীন কৰিছে তাৰ লগে লগে এছআই যিহেতু মই এজন কেণ্ডিডেট আছিলোঁ এই এছআই পৰীক্ষাত আৰু মই পৰীক্ষাৰ্থী মই গম প্ৰশ্ন কাকতখন চাওঁতে গম পাইছোঁ যিমান টাফ কুৱেশ্যন আহিছিলে আৰু এই টাফ কুৱেশ্যনবিলাক কেনেকৈ দুদিন দি তেখেতে সমাধান কৰিলে আৰু বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা কেণ্ডিডেট আনিছিলে আৰু প্ৰতিজন কেণ্ডিডেটৰ মাজত এই পৰীক্ষাটো কেনেকৈ পাতিলে আৰু ইতিমধ্যে তেখেতলোকৰ বিভিন্ন চামীয়া কৈছে যে দেশৰ বেছিখন কেন্দ্ৰ পাতিছে সময় অনুকূলেই বেছিখন এনেকুৱা ধৰণৰ অভাৱৰ কথা কৈ লাভ নাই কাৰণ কেলৈ সেই বিষয়বস্তুবিলাক আমি ৰাইজ হিচাপে গম পাইছিলোঁ আৰু এই পৰীক্ষাটো আমি ৰাইজ হিচাপে গম নাপালোঁ ময়ো যিহেতু এজন কেণ্ডিডেট আছোঁ কেণ্ডিডেটক কিয় গম নাপালোঁ ইয়াত আমি সেইকাৰণে চৰকাৰৰ গৃহ বিভাগক অতি শীঘ্ৰে ন্যায়িক তদন্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ নহ'লে আহিবলগীয়া দিনত গণতান্ত্ৰিক মাধ্যমে অতি শৃংখলাবদ্ধভাৱে আমি গোটেই সমষ্টি ৰাইজে আন্দোলন আগুৱাই লৈ যাম বুলি আমি আজি ইয়াতে ফোন লৈছোঁ